হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'লৈ। আজি আকৌ আপোনালোকৰ মাজলৈ এটা মিনি ব্লগ লৈ আহিছোঁ আৰু আজিৰ দিনটোনো কেনেকৈ পঠালোঁ তাকে অকণমান আপোনালোকক দেখাইছোঁ। প্ৰথমে ৰাতিপুৱা গা পা ধুই আহিছোঁ, আজি চুলিখিনি ধুলোঁ, তাতে চেৰাম অকণমান লগাই লৈছোঁ আৰু চুলিবোৰ যেন একদম ইমান বেয়া হৈছে, ইমান সৰিছে, কি লগালে ভাল হ'ব বাৰু কমেণ্ট এটা কৰি জনাবচোন। ইমান ৰাফ হৈছে কি ক'ব আৰু। এয়া দেখিছেনে কিমান জট লাগে চুলিখিনি ফনিয়াব সময়ত, মানে মোৰ চিন্তাই লাগে। তাৰপাছতে এয়া চাহ একাপ খাই ল'লোঁ, প্ৰথমে লাল চাহ একাপ। আৰু এয়া দেখিছেনে আমাৰ কুকুৰাখিনি ডাঙৰ হৈছে আৰু ইমান ধুনীয়াকৈ আহকৈ মাতি দিলে গোটেইখিনি গুচি আহি দিছেনে। এয়া চাউল ছিটিয়াই দিছোঁ। আৰু আপোনালোকৰ যদি কাৰোবাৰ কুকুৰা খাবলৈ মন যায়, কুকুৰা লাগে, তেতিয়াহ'লে আমাৰ ঘৰৰ পৰা নিব পাৰে দেই, মোক কণ্টেক্ট কৰিব। তাৰপাছতে মায়ে আকৌ এয়া কলপচলা এটা কাটি আছে, মাছৰ মাথা আছে, সেয়া দি বনাবলৈ কৈছে মোক। এয়া ধুনীয়াকৈ কাটি মেলি দিছে, গ্লাছে এনেকৈ ভাঙি টুকুৰা টুকুৰ কৰি দিছে। আৰু নিজলৈতো চিন্তা কৰিলে নহ'ব ন, গৰু আছে আমাৰ, সেইবাবে মায়ে গৰুলৈও দানা সিজাই আছে। আৰু ইমান গৰম পৰিছে, মই ভাবিলোঁ টেঙা দাইল অকণো বনাম, সেইবাবে ঢেকীয়া দুডালমান বিচাৰি আনিলোগৈ ৰাস্তাৰ কাষৰ পৰা। তুমি এতিয়া কি খাবা? ভাত খাবা? এই ভাত বনোৱাই নাই, বেলেগ কি খাবা? মেগী খাবা? অঁ ঠিক আছে, মই মেগী অকণ বনাই দিম দেই। তুমি বহি থাকা যে ইয়াতে, এইফালে চোৱা, মোলৈ চোৱা, হাই কৈ দিয়া। হ'ব। আৰু বেটালৈ বুলি এয়া মেগী অকণমান বনাইছোঁ। ভিডিঅ'ৰ ভাই চালাগে নি? কেনেকুৱা লাগিলে চাই? কিমান ভাল লাগিলে? কি ইমান আকৌ? আৰু মানুহজন যোৱাকালি গুৱাহাটীলৈ গৈছিল আৰু আজি ঘূৰি আহিল। ঘূৰি আহোঁতে এয়া মিঠাই লৈ আহিছে আমালৈ বুলি। মিঠাই খাই ভাল পাওঁ যে, সেইবাবে কেইবাবিধৰো মিঠাই লৈ আহিছে। আৰু আজিৰ ভিডিঅ'টোত ইমানেই দেখালোঁ। চাই যদি ভাল পায় কমেণ্ট এটা নিশ্চয় কৰিব আৰু মোৰ পেজটো প্লিজ ফ'ল' কৰি দিব দেই। আৰু যদি ইউটিউবত চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই।